নমস্কাৰ, মই হিৰাণ। আজি মই আপোনালোকক 5টা বেয়া অভ্যাসৰ বিষয়ে ক'ম, যিটো কাৰণত আপুনি আপোনাৰ জীৱনত বহুতো সমস্যাত পৰিব পাৰে, যি কাৰণত আপোনাক চেলফিছ অৰ্থাৎ স্বাৰ্থপৰ বুলিও ক'ব পাৰে। তাৰ ভিতৰতে আটাইতকৈ সৰ্বপ্ৰথমটো হৈছে, যদিহে আপুনি আপোনাৰ নিজৰ স্বাৰ্থৰ কাৰণে আনক সময় নষ্ট কৰিছে, আনৰ লগত যদিহে আপুনি আপোনাৰ স্বাৰ্থৰ কাৰণে আপুনি বন্ধুত্ব স্থাপন কৰিছে, সেইটো আপোনাৰ এটা ডাঙৰ ভুল। কাৰণ কিয়, আপোনাৰ থাকি আমনি লাগিছে, আপুনি কি কৰিছে, মিছা প্ৰতিশ্ৰুতি দি আন এজনৰ সময় নষ্ট কৰিছে, আপুনি তেওঁৰ লগত মিছা বন্ধুত্ব কৰিছে। কাৰণ কি, আপুনি আপোনাৰ সময় অতিবাহিত কৰিবৰ কাৰণে আপুনি আনৰ সময় নষ্ট কৰিছে, যাৰ কাৰণে আপুনি আনক মিছা বন্ধুত্বৰ প্ৰতিশ্ৰুতি দিছে, যাৰ কাৰণত সেই ব্যক্তিজনৰ সময় নষ্ট হৈছে, তেওঁৰ মানসিকভাৱেও সমস্যাত পৰিব পাৰে। কাৰণ কিয়, সকলো জীৱনৰ অৰ্থাৎ সকলো মানুহৰ জীৱনৰ মূল্য বেলেগ, উদ্দেশ্য বেলেগ, কাম বেলেগ। আপুনি অকল আপোনাৰ স্বাৰ্থৰ কাৰণে আপুনি আনৰ সময়কণ কেলৈ নষ্ট কৰিব লাগে? যিখিনি সময় আপুনি সৎ কামত খটাব লাগিছিলে, সেই সময়কণ আপুনি আন এজনৰ সময় নষ্ট কৰিছে, লগতে সেই ব্যক্তিজনেও আপোনাৰ কাৰণে তেওঁ সময় নষ্ট কৰিবলৈ বাধ্য হৈ গৈছে। কাৰণ কিয়, আপুনি তাক মিছা প্ৰতিশ্ৰুতি দিছে। তেওঁতো নাজানে যে আপুনি সত্য নে অসত্য, আপুনি শুদ্ধ নে অশুদ্ধ, তেওঁ কেনেকৈ গম পাব? কিন্তু আপুনি আপোনাৰ যেতিয়া স্বাৰ্থ পূৰণ হ'ব, আপুনি তেওঁৰ পৰা আপুনি আঁতৰি আহিব, তেতিয়া তেওঁ হীনমান্যতাত ভুগিব। সেইটো আজিৰ সময়ত সদ্যহতে দেখা যায়। দ্বিতীয়তে, আপুনি যদিহে আনৰ সমস্যাত সমাধান কৰিবলৈ আপুনি সকলো সময়তে আগুৱাই থাকে, সেইটো আপোনাৰ ভুল। যদিহে আনে আপোনাক সমস্যাৰ সমাধানৰ কাৰণে একো নুসুধে, একো নকয়, আপুনি নিজকে স্পেচিয়েলিষ্ট হিচাপে আনৰ সময়কণ যিটো মন দি কাম কৰি আছে, তেওঁক সেই কামটোৰ প্ৰতি তেওঁক আঁতৰাই আনিবলৈ চেষ্টা নকৰিব। কাৰণ কিয়, আপুনি যেতিয়া এটা কামত মনোযোগ দিবলৈ কৈ থাকিব, আন এজনে যদি আপোনাক যদি কয় ইটো কৰ, সিটো কৰ, সিটো কৰ, আপোনাৰ সেই কামটোৰ প্ৰতি আপোনাৰ অতিষ্ঠ লাগিব, আপুনি টান পাব সেই মানুহজনৰ কথা শুনিবলৈ। লাষ্টত গৈ আপুনি তেওঁ বেয়াকৈ ক'ব, তাৰপিছত তেওঁৰ লগত আপোনাৰ সম্বন্ধটো নোহোৱা হৈ যাব। সেইকাৰণে কেতিয়াও কাকো বিনা কাৰণত, যদিহে তেওঁ নিবিচাৰে, আন এজনে আপোনাক ক'ব বিচাৰিছে তেওঁৰ সমস্যাটো, কিন্তু আপুনি অকণমান শুনি যদিহে তেওঁক আপুনি উপদেশ দিবলৈ আৰম্ভ কৰি দিয়ে, সমস্যা সমাধানৰ টিপছ দিবলৈ যদি আৰম্ভ কৰি দিয়ে, সেই মানুহজনে আপোনাক বেয়া পাব পাৰে। কোনে জানে তেওঁ কি কৰিবলৈ গৈ আছে আৰু আপুনি তাক কি সমাধান দি আছে। কিজানি এইটো হ'ব পাৰে, তেওঁ কিজানি তেওঁৰ মনৰ কথাখিনি কওঁতে কিজানি তাৰ নিজে নিজে মনটো শান্তি পায়। আপুনি সম্পূৰ্ণ নুশুনি, সম্পূৰ্ণ নাজানি আপুনি তেওঁক হাৱাত আপুনি তাক টিপছ দিবলৈ আৰম্ভ কৰিলে, যিটো কাৰণে মানুহজনে আপোনাক অন্য এদিন আপোনাৰ ওচৰত কাষ নাচাপিব, তেতিয়া আপোনাৰ সেই মানুহজনৰ লগত সম্পৰ্ক বেয়া হৈ যাব। 3 নম্বৰতে, যদিহে আপুনি সকলো কথাতে আপোনাৰটোৱে যদি সত্য বুলি এই মনোভাৱ লৈ থাকে, কোনে জানে আপুনি সকলো কথা শুদ্ধ নহ'ব পাৰে, আপুনি জনা সকলো কাম শুদ্ধ নহ'ব পাৰে। যদি ভাবে মোৰটোৱে সত্য, তেন্তে আপুনি বহুত ডাঙৰ ভুল কৰিব। আপোনাৰ কথাটো সম্পূৰ্ণ সত্য নহ'বও পাৰে। যদি আপুনি ভাবে নাই মোৰটোৱে সত্য হয়, তেন্তে আপুনি ডাঙৰ মূৰ্খামি কৰি আছে, ডাঙৰ ভুল কৰি আছে। যদিহে আপোনাৰ ভুল হৈ আছে, কিজানি সেই ব্যক্তিজনে আপোনাক শুধৰাই দিবলৈ চেষ্টা কৰিছে, তাক আপুনি হেয় জ্ঞান কৰি আপোনাটোকে আপুনি শ্ৰেষ্ঠ বুলি ভাবি ল'লে, সেইটো আপোনাৰ ডাঙৰ ভুল। তেতিয়াহ'লে আপুনি কেতিয়াও শিকিব নোৱাৰিব, আৰু আনক আপুনি শিকোৱাটো বাদেই আপুনি নিজেই শিকিব নোৱাৰিব। তাৰ ভিতৰতে 4 নম্বৰ,
আপুনি নিজকে অদৰকাৰী কামত সময় নষ্ট নকৰিব। এই যে উদাহৰণস্বৰূপে হকে নহকে আপুনি কেতিয়াবা মোবাইলটো পিটিকি আছে, কিবা এটা কাৰণত আপুনি মোবাইলটো উলিয়াই লৈছে, যে উদাহৰণস্বৰূপে ধৰি লওক আপুনি ছ'চিয়েল মিডিয়াত অৰ্থাৎ ইউটিউবতে গৈ আপুনি কিবা এটা চাবৰ কাৰণে আপুনি চাৰ্চ কৰি ল'লে, কিন্তু সেই ভিডিঅ'টো চোৱাৰ আগতে আপুনি বেলেগ এটা ভিডিঅ'হে চাবলৈ আৰম্ভ কৰিলে। আপুনি অযথা সময় নষ্ট কৰিছেনে নাই? যেতিয়ালৈকে আপুনি আপোনাৰ সময় সৎ কামত খটাব নোৱাৰে, তেতিয়ালৈকে আপুনি জীৱনত একো উন্নতি কৰিব নোৱাৰিব। কাৰণ কিয়? আপুনি সৎ কামত নিজকে নিয়োজিত কৰিব পৰা নাই। কাৰণ চাওক, যদিহে আপুনি আন এজনৰ লগত আপুনি ধৰি লওক মেছেজ চেট কৰি আছে, সেই সময়ত আপুনি কিমানটা অংগ তাত ব্যৱহাৰ হৈ আছে আপুনি অনুভৱ কৰিছেনে? মন, মগজু, হাতৰ আঙুলি, চকু, আপোনাৰ খোজ কাটল গোটেইখিনি আপোনাৰ চেট কৰি থকা সময়ত সি ষ্টপ হৈ যায়। কাৰণ আপুনি এই গোটেইখিনি বস্তু আপুনি তাক মন কৰি পেলাই আপুনি মন দি আপুনি তাক চেট কৰিব লাগিব। আপুনি শুদ্ধ লিখিছে নে ভুল লিখিছে তাকো আপুনি ধ্যান ৰাখিব লাগিব, কিমানটা অংগ আপোনাৰ তাত নিয়োজিত হৈ আছে। এই অদৰকাৰী কামত আপুনি সময় নষ্ট নকৰি আপোনাৰ সৎ কামত আপুনি নিজকে নিয়োজিত কৰক, যাতে আপুনি জীৱনত উন্নতি কৰিব পাৰে। শেষত মই আপোনালোকক এটা কথা এটা কওঁ, সেইটো হৈছে ছেল্ফ ডিচিপ্লিন। মই আপোনালোকক এই আগত যি 4টা কথা কৈ গ'লোঁ, তাৰ ভিতৰতে অত্যন্ত প্ৰয়োজনটো হৈছে ছেল্ফ ডিচিপ্লিন। নিজকে সঠিক ৰাস্তাত নিবলৈ চেষ্টা কৰক, নিজকে সঠিক কামত নিয়োজিত কৰিবলৈ চেষ্টা কৰক, সঠিক জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰক, আৰু আনকো যদি জ্ঞান দিয়ে আপুনি সঠিক জ্ঞান দিবলৈ চেষ্টা কৰক। আৰু লগতে আপুনি আনৰ লগত সকলো সময়তে কাজিয়া পেচাল কৰা, তৰ্ক বিতৰ্ক কৰা যদি মনোভাৱ আছে আপুনি এৰি দিয়ক। যদিহে আপুনি এইখিনি কথা আপুনি যদি মন নকৰে, তেন্তে আপুনি জীৱনত আপোনাৰ ৰাস্তা কাট খাই যাব, যিটো কাৰণত আপুনি আগুৱাব নোৱাৰিব। ছেল্ফ ডিচিপ্লিন বস্তুটো এনেধৰণৰ, যদিহে আপুনি আপোনাৰ সঠিক চিন্তাধাৰাবিলাক যদিহে আপুনি সঠিক জেগাত খটাব নোৱাৰিছে, সঠিক সময় যদিহে আপুনি সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰিছে, তেন্তে আপোনাৰ ৰাস্তা কাট খাই যাব। ৰাস্তা কাট খোৱা মানে কি? আপুনি জীৱনত উন্নতি কৰা যিটো ৰাস্তা, তাক আপুনি নিজে চিনি নোপোৱাৰ বাবে আপুনি তাক হেৰুৱাই পেলাইছে। আশা কৰোঁ মই আপোনালোকক যিখিনি কথা ক'লোঁ নিশ্চয়কৈ এবাৰ হ'লে ভাবি চাব কথাটো। মই কোৱা সকলো কথা শুদ্ধ নহ'বও পাৰে। আজিলৈ ৰাখিছোঁ, পুনৰ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।